আমি এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। গোলাঘাট জিলাৰ ধনশিৰি মহকুমাত পুনৰ 2জন লোকৰ দেহত COVID-19 পজিটিভ চিনাক্ত হৈছে। এজন উৰিয়ামঘাট আদৰ্শ চিকিৎসালয় আৰু আনজন বৰপথাৰ মহাবিদ্যালয়ত কোৱাৰেণ্টাইনত আছিল। উৰিয়ামঘাটৰ কোৱাৰেণ্টাইনত থকা নাওজানৰ মৰাজানৰ ছিদ্দিক আলী আৰু বৰপথাৰত কোৱাৰেণ্টাইনত থকা লোকজন বৰপথাৰৰ আপাৰ লাংথাৰ অভিজিত ভয় বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে বহিৰাজ্যৰ পৰা ৰেলযোগে অহা শ্ৰমিকসকলক এই কোৱাৰেণ্টাইন চেণ্টাৰটোতে ৰখা হৈছিল। কোভিড চিনাক্ত হোৱাৰ পাছতেই দুয়োজনকে চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে।